মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই। যি দেখিছোঁ সেয়া কেৱল মানুহ। কথাষাৰ কৈছিল গুৰু নানক। অন্তঃকৰণ পবিত্ৰ নহ'লে পাণ্ডিত্য মিছা। শগুন যিমানে ওপৰলৈ নুৰক কিয়, তাৰ চকু সদায় মৰা শৰৰ ওপৰতহে। কথাষাৰ কৈছিল ৰামকৃষ্ণ পৰমহংস। যিয়ে সহজ সৰল জীৱন যাপন কৰে, ভোগ তেওঁৰ কাৰণে অত্যন্ত সুলভ। কথাষাৰ কৈছিল আলেকজেণ্ডাৰ। ভয়ৰ জৰিয়তে সৃষ্টি হোৱা ভক্তি কচুপাতৰ পানীৰ দৰে খন্তেকীয়া। কথাষাৰ কৈছিল হেম বৰুৱা। মানুহক সম্পদৰ মাপকাঠিৰে বিচাৰ নকৰিবা। তেওঁৰ শিক্ষা আৰু চাৰিত্ৰিক গুণবোৰৰ বিচাৰ কৰিবলৈ শিকা। কথাষাৰ কৈছিল ড্ৰাইডেন। কষ্ট আৰু ক্ষতিৰ পিছত মানুহ বিনয়ী আৰু জ্ঞানী হয়। কথাষাৰ কৈছিল ফ্ৰাংকলিন। বিচনাখন প্ৰতিজন মানুহৰে শ্ৰেষ্ঠতম সুখৰ আশ্ৰয়, শান্তিৰ কেন্দ্ৰ। কথাষাৰ কৈছিল চাৰ্লছ মেকলে। বিচাৰকজনৰ নিজৰ চাৰিটা গুণ থকা উচিত: বিনয় সহকাৰে শুনা, বিজ্ঞৰ দৰে উত্তৰ দিয়া, সংযত হৈ বিবেচনা কৰা, কোনো পক্ষপাতিত্ব নকৰি বিচাৰ কৰা। কথাষাৰ কৈছিল ছক্ৰেটিছ দাৰ্শনিক। অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।